কবিতাৰ শিৰোনাম পত্নী হ'ব নোৱাৰিম মই। কথা ঋষামণি আখতাৰা, পাঠ পল্লিকা বৰা। পিতায়ো, তুমি কিয় নুবুজা মোৰ ভগ্নহিয়াৰ যন্ত্ৰণা? পত্নী হ'ব নোখোজো যে মই কোনোবাজনৰ। কলিজাখন মোৰ হাতনাত কৰে, দুই নেত্ৰৰ অশ্ৰুৱে দুগাল তিতি যায়। মাথো বাক ৰুদ্ধ হৈ হৃদয়ৰ লগত শীতল যুদ্ধ কৰোঁ। বৰ ভয় লাগে জানা, যেতিয়া নিউজত দেখা পাওঁ যৌতুকৰ দাবীত পত্নীক হত্যা কৰা, পবিত্ৰ বিবাহ বন্ধনত সাক্ষী হৈ যৌতুক জীৱনৰ পাতনি মেলি অৰ্ধবাটত স্বামী স্ত্ৰীৰ গৃহকণ্ডলত পৰাজয় বৰণ কৰি আত্মহত্যাৰ পৰা বাছি লোৱা। মই বৰ ভয় কৰোঁ পিতাই। শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰো ভয় কাৰণবোৰ। লিখি মই শেষ কৰিব নোৱাৰো চকুৰে দেখি থকা অবিশ্বাসী ঘটনাবোৰ। আয়ো, তুমি কিয় নোকোৱা পিতাই? তোমাৰ সাহসেৰে, তোমাৰ প্ৰেৰণাৰে ডাঙৰ কৰা ছোৱালীজনীয়ে যে বাস্তৱ সত্যক দেখি ভয় কৰে। মোৰ দুচকুৰ পানীবোৰক বাধা দি ৰাখিব নোৱাৰিছিলো আৰু তেতিয়া। কলেজৰ পৰা আহোঁতে হঠাৎ লগ পোৱা বিবাহিত বান্ধৱীয়ে উচুপি উচুপি যেতিয়া কৈছিল অবৈধ সম্পৰ্কত লিপ্ত হৈ আৰম্ভ কৰে মোৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ। তথাপিও নিশ্চুপভাৱে সহ্য কৰি যাব লাগে। আচলতে মইতো সুখী হ'ব পৰা নাই। পিতাই পাৰিব জানো তোমাৰ আইজনীয়ে চকুত হাজাৰ হাজাৰ অভিমানবোৰ লৈ বুকুত অযুত মৰমবোৰ